মোৰ ছোৱালীজনী পৰীক্ষা দিবলৈ গৈ মোৰ চিন্তাহে লাগি গ'ল বোলো কিনো দিছে কিনো নাই তাৰপিছত পৰীক্ষাৰ পৰা আহি পাওঁতে মই তাইক পদূলি মূৰতে একে দৌৰি দৌৰি গৈ মই সুধিছো নহয় বোলো দেহা পৰীক্ষা কেনেকুৱা হ'ল মোৰ ইফালে বুকুৱে ঢিপ 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 কৰি আছে তাই বোলো পৰীক্ষা কিনো লিখিছে মই নাজানো আৰু সেই বুলি গৈ পদূলিতে গৈ সুধিছো দেহা পৰীক্ষা কেনেকুৱা হ'ল তাই কৈছে ধুনীয়া আহিছে প্ৰশ্ন মাৰ একে সহজ প্ৰশ্ন এটা আহিল নহয় মোৰ আজি বোলো কি সহজ প্ৰশ্ন ইমান তাৰপিছত কৈছে ডৰেমন আহিছে ডৰেমন কোন হৈ আহিছে মই বোলো এইটো কি ডৰেমন তাৰপিছত কৈছে এজন বলিউড অভিনেতা এনেকে প্ৰশ্নটো আহিছে তাৰপিছত এটা নদী দ্বীপ তাৰপিছত এটা কাৰ্টুন চৰিত্ৰ এখন সাগৰ এনেকে 3টা প্ৰশ্ন এনেকে 4টা প্ৰশ্ন আহিছে তাৰপিছত কৈছে ডৰেমন কোন হয় এনেকে লিখিবলৈ প্ৰশ্নটো সুধিছে আৰু তাৰপিছত মই বোলো তই কি লিখিলি কৈছে এটা কাৰ্টুন চৰিত্ৰ মই বোলো তই এইটোও জানো কাৰ্টুন চৰিত্ৰ তাৰপিছত কৈছে আমি দেখোন পায়ে থাকো কেক বিলাকতো আজিকালি ডৰেমন হেৰিটো আঁকি পেলাই কেক বনাই তাৰপিছতে